গুড মৰ্ণিং সকলোকে। আশা কৰোঁ আপোনালোকৰ দিন আজি শুভ হওক। শুই উঠি দেখিছোঁ শুনে কাম কৰি আছে। আপোনালোককো অকণমান দেখুৱাই দিওঁ। গাছবিলাক বেছি দিন হ'লেই লেতেৰা নিচিনা হৈ যায়, সেইটো কাৰণে চাফ চিকুণ শুনে কৰি থাকে, মই প্ৰায়ে কৰি থাকে। তো ৰাতিপুৱা ষ্টাৰ্ট কৰিলোঁ যদিও মানে মাজতে ভিডিঅ' কৰিবলৈ পাহৰিয়ে গৈছিলোঁ। বোকা এটাৰ পৰা আহোঁ, এফাল ওলাই যাওঁ, ওলাই আছে। মোক কিবা এটা লাগে, কিবা এটা লাগে, মই দিম, ৰ'বা দেই, মই দিম, কিবা এটা দিম। সদায় মই টকটকাইলৈ আহি পাই যাহি, গম পাই যে কিবা এটা খাব লাগিব বুলি। মই ওলাই হৈ গ'ল। ব'লা আজি মেচিং হোৱাইট অঁ কেনেকুৱা লাগিছে সকলোৱে জনাবচোন দেই। মেচিং পিন্ধিছোঁ আজি। মেচিং অকণমান পিংক আছে তোমাৰ। আহি পাই গ'লেহি টাউন আহি পাই ৰেষ্টুৰেণ্ট এখনলৈ আহিলোঁ। ৰেষ্টুৰেণ্টখনত ওপৰলৈ লৈ আহিছোঁ। কোনে কিবা এটা কৈছিলে যেতিয়া হাঁহি আছিলে। এই ছবিবিলাক মই অঁকা নাভিয়া ভাইবছ বোকাখাতৰ। ইয়াৰ ছবিবিলাক গোটেই ৱাল পেইণ্টিংখিনি মই কৰা। কেনেকুৱা লাগিছে জনাবচোন। আৰু আপোনালোক যদি কেতিয়াবা বোকাখাত আহে নাভিয়া ভাইবছত সোমাই মই অঁকা ছবিবিলাক চাব পাৰিব। আৰু ইয়াতে টেষ্টি খানা খাবলৈ পায়। শুনে মোক কিবা সুধি আছিলে, মই কৈ আছিলে, কিন্তু ইমানেই হুলস্থুল হৈ গৈছিলে নহয়, ভইচ অভাৰ কৰি দিবলগীয়া হৈছে। গতিকে বোলক আমি কি খাওঁ, শুনক সুধিছোঁ কি খাবা, একোৱে নকয়। মই সেইকাৰণে অৰ্ডাৰটো দি দিলোঁ। ৰেষ্টুৰেণ্টৰ পৰা আহি দুটাই ভাবিলোঁ বজাৰ কেইটামান কৰি লওঁ। বজাৰ যিমান কৰিলেও আদায় নহয় চব কাম বা চব আদায় হৈ যায়, কিন্তু বজাৰ কৰি আদায় নহয়। বজাৰ কোনে কৰি আছে, মই ছাইডতে ৰৈ ভিডিঅ' অকণমান কৰি ল'লোঁ। ভাবিলোঁ আপোনালোককো দেখুৱাই দিম। বজাৰ কৰি আহি পাই গ'লেহি আমাৰ বোকাখাতত থকা ঘৰ আজি মানে ভণ্টি আহিছে আৰু আমাৰ ভাগিন।
ধুন ধুন কৈ দিয়া অ' চাওঁ এইটো অ' ব'লা মামী আহি গ'ল মামীক পাই মোক পাত্তাই দিয়া নাই মামীক পাই মোক পাত্তাই দিয়া নাই হেৰি কথা আছিলে দেউতাৰ লগত সেই আগফালে আমাক দেখি লৈ পেলাই জপি আছে হয় নাই হা ফুফুৱে গৈ থাকে মানে ফুফু গৈ থাকে মানে ফুফু যাবা এতিয়া তুমি ফুফু যাবা হা সন্ধিয়া হোৱাৰ আগে আগে ঘৰ আহি পাই গ'লোহি আজি ভিডিঅ'টোত বৰ বিশেষ একো নাথাকিলে বাৰু গতিকে ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্টত জনাব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব